নমস্কাৰ, আজি মই নন ষ্টিক কুকাৰ সেট এটা আনবক্স কৰি দেখুৱাম। এইটো হ'ল বাৰ্লিংটন সেট, নন ষ্টিকৰ হয়। এইটো 5 লেয়াৰ হেল্ডি নন ষ্টিক কোটিং, পিয়ৰ গ্ৰেড এলুমিনিয়াম আৰু ফ্ৰী ফ্ৰম পুফান, যিটো কোনো ধৰণৰ বেমাৰ আজাৰ নহয় বা এইটোৰ প্ৰিজাৰ্ভেটিভ ফ্ৰী থাকে। কালাৰো বিউটিফুল, ৱাৰেণ্টি 2 ইয়াৰৰ। ইয়াত আছে এটা ফ্ৰাইং পেন, এটা কেৰাহী আৰু এটা চচপেন আৰু দুটা লিড, গ্লাছ লিড। হেণ্ডেলবোৰ ইমান ধুনীয়াকৈ বনোৱা হৈছে। কেৰাহীটো গেছৰ লগতে আপুনি ইণ্ডাকশ্যনতো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ লগত থাকিব এটা কাৰ্ড, যিটো আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। তাৰ লগতে পাব মাষ্টাৰ চেফ খ্যাত সঞ্জীৱ কাপুৰৰ এটা ৰেচিপি বুক। লগতে ৱাৰেণ্টি কাৰ্ড, ইয়াৰ লগতে থাকে বাকী ৱাণ্ডাৰ শেফৰ বহুত ধুনীয়া ধুনীয়া প্ৰডাক্টবিলাকৰ পিকচাৰ। ইয়াত আপুনি চাইছে 2 ইয়াৰ ৱাৰেণ্টি আৰু মেটাৰ টাব, যিটো মানে খুব হেভি নন ষ্টিক কোটিংটো হয়, সেইটোক মেটাৰ টাব বুলি কোৱা হয়। আহকচোন কেৰাহীটো টেষ্ট কৰি চাওঁ। মই অকণমানো তেল নিদিয়াকৈ এটা অমলেট বনাই দেখুৱাই আছোঁ। ইয়াত চাওক, মই অকণমানো তেল দিয়া নাই। অমলেটৰ কাৰণে ঢালি দিছোঁ কণীৰ মিক্সাৰখিনি। ঢাকনিটোৰে ঢাকি দিলোঁ। 2 মিনিট তেনেকৈ ৰাখি দি 2 মিনিট পিছত ঢাকনিখন গুচাই চাওক, অমলেট কি ধুনীয়াকৈ হৈ গৈছে আৰু তলত অলপো লগা নাই বা জ্বলি যোৱা নাই। কেৰাহী জ্বলি যোৱা নাই, কেৰাহীত অলপো লগা নাই। কেৰাহীটোত অলপো জ্বলি যোৱা দাগ নাই।